वेलकाम टू माई एम आर कोचिंग एकाडेमी यूट्यूब चेनेल। मरমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি লৈ আহিছোঁ তোমালোকৰ কাৰণে নতুন এটা ভিডিঅ' ক্লাছ 10 লেসন নম্বৰ 2 জেনেৰেল সায়েন্সৰ লেসন নম্বৰ 2 এচিড ক্ষাৰ আৰু লৱণৰ পাঠভিত্তিক প্ৰশ্নাৱলী প্ৰশ্ন ও উত্তৰ। আমি প্ৰথম প্ৰশ্নটো চাম। পাঠভিত্তিক প্ৰশ্নাৱলী এইটো আমাৰ পাঠভিত্তিক প্ৰশ্নাৱলী কুৱেশ্যন নম্বৰ 1 টো চাম। তোমাৰ হাতত তিনিটা পৰীক্ষা নল, কি কৈছে? তোমাৰ হাতত তিনিটা পৰীক্ষা নল দিয়া আছে। সিহঁতৰ এটাৰ পাতিত পানী, আন দুটাত ক্ৰমে এচিড দ্ৰৱ আৰু ক্ষাৰকীয় দ্ৰৱ আছে। যদি তোমাক কেৱল কি দিয়া থাকে? ৰঙা লিটমাছ কাগজ দিয়া থাকে, ৰঙা লিটমাছ কাগজে, তেন্তে প্ৰতিটো পৰীক্ষা নলত থকা দ্ৰৱটো কিদৰে পৰীক্ষা কৰিবা? আমি এনসাৰটো চাওঁ যে এই ক্ষেত্ৰত কি কৰিম, যেহেতু আমাক তিনিটা দ্ৰৱ দিছে, এটা পাতিত পানী, এটা এচিড আৰু এটা কি দিছে? ক্ষাৰ। ইয়াত কি দিছে? ৰঙা লিটমাছ কাগজ দিছে। চাওঁ, এই ক্ষেত্ৰত ৰঙা লিটমাছখন সূচক হিচাপে ব্যৱহাৰ কৰি যিটো দ্ৰৱত লিটমাছৰ বৰণ কোনো পৰিৱৰ্তন নহয়, সেইটো আমি কি বুলি গম পাম? পাতিত পানী বুলি গম পাম। সেই পাত্ৰটোত কি আছে? পাতিত পানী আছে, কাৰণ পাতিত পানীয়ে সূচকৰ কোনো পৰিৱৰ্তন কৰিব নোৱাৰে। আকৌ যিটো পৰীক্ষা নলত দ্ৰৱই গাঢ় ৰঙা ৰং হ'ব, সেইটো এচিড। আনহাতে ক্ষাৰকীয় দ্ৰৱৰ পৰীক্ষা নলত ৰঙা লিটমাছৰ বৰণ নীলা হ'ব, কিয়নো ক্ষাৰকে ৰঙা লিটমাছৰ বৰণ নীলা কৰে। এতিয়া আমি চাম, এইটো আমাক কি দিয়া আছিল? পাঠভিত্তিক প্ৰশ্নাৱলী 1ত আমাক এটা প্ৰশ্ন দিয়া আছে। এতিয়া আমি কুৱেশ্যন নম্বৰ পাঠভিত্তিক প্ৰশ্নাৱলী 2টো চাম। কি কৈছে? এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়? তোমাক প্ৰশ্ন কৰিছে যে এচিড এটাই যদি ধাতুৰ সৈতে বিক্ৰিয়া কৰে তেন্তে কোনটো গেছ নিৰ্গত হয়? আমাক এটা উদাহৰণ দি বুজাই দিব দিছে যে এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সকলোৱে জানা সাধাৰণতে কি গেছ উৎপন্ন হয়? হাইড্ৰোজেন গেছ উৎপন্ন হয়। যেনে এটা উদাহৰণ, HCl এটা এচিড, তাৰ লগত সোডিয়াম এটা ধাতু। সোডিয়াম ধাতু বিক্রিয়া করার লগে লগে সোডিয়াম ক্লোরাইড লবণ উৎপন্ন হব আর কি উৎপন্ন হব? হাইড্রোজেন গ্যাস উৎপন্ন হব। এটা আমি কেনেকে পরীক্ষা করিম? যদি এডাল নলীৰ সহায়ত, মানে এটা নলিকাৰ সহায়ত উৎপন্ন হোৱা গেছটো বাহিৰলৈ ওলাই দিয়া হয় আৰু লগতে মানে এটা নলী লোৱা হৈছে যাৰ মাজেৰে কি কৰা হৈছে? এই গেছটো ওলাই দিয়া হৈছে, তেনে আমি কি দেখা পাম? আৰু লগতে নলীডালৰ মূৰত এটা জ্বলন্ত কাঁড়ি ধৰিলে ই পপ কৰি শব্দ কৰিব। ইয়াৰ পৰা নিৰ্গত হোৱা গেছটো যে হাইড্ৰোজেন, তাক প্ৰমাণ কৰিব পাৰিম। মানে কি হয়? হাইড্ৰোজেন গেছে জুই নুমাই দিয়াত সহায় কৰে, মানে সেই গেছটো কি কৰিব? আমাক জুই নুমাই দিয়াত সহায় কৰিব। জ্বলন্ত এটা কাঠি এটা কি কৰিব? পপ কৰি শব্দ কৰিব। ইয়াৰ পৰা আমি গম পাম। এতিয়া আমি আহিম কুৱেশ্যন নম্বৰ 2 লৈ। কুৱেশ্যন নম্বৰ 2টো কি কৈছে? এটা ধাতৱ যৌগ লঘু HCl সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি উৎপন্ন কৰে, মানে সৃষ্টি কৰে। উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্লোৰাইড হলে বিক্ৰিয়াটোৰ বা সন্তুলিত সমীকৰণ লিখিব দিছে। আমাক প্ৰশ্নটো কি কৈছে? এটা ধাতৱ যৌগ যাৰ নামটো দিয়া নাই, এইটো কি কৰিছে? HCl হাইড্ৰক্লোৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্টি কৰিছে। উৎপন্ন হোৱা যৌগটো কি হ'ব পাৰে? এতিয়া যেনে কি আছে? কেলছিয়াম কাৰ্বনেট। যৌগটো কি? কেলছিয়াম কাৰ্বনেট। হাইড্ৰক্লোৰিক এচিডৰ লগত বিক্ৰিয়া কৰাৰ পিছত কেলছিয়াম ক্লোৰাইড এটা যৌগ, তাৰ পিছত কি উৎপন্ন হ'ব? কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হ'ব। কুৱেশ্যন নম্বৰ 4টো চাওঁ আমি। পাঠভিত্তিক প্ৰশ্নাৱলী 2ৰ কুৱেশ্যন নম্বৰ 2, জলীয় দ্ৰৱত HCl, নাইট্ৰিক এচিড ইত্যাদিয়ে কিয় আম্লিক ধৰ্ম দেখুৱায়? মানে কি এচিডৰ ধৰ্ম দেখুৱাব পাৰে? HCl মানে হাইড্ৰক্লোৰিক এচিড আৰু নাইট্ৰিক এচিডে, কিন্তু এলকহল আৰু গ্লুকোজৰ দৰে যৌগ আম্লিক ধৰ্ম নেদেখুৱায়। ইয়াৰ কাৰণ কি? চিম্পলে হয়, এনসাৰখিনি তোমালোকে নোট কৰি ল'বা। জলীয় দ্ৰৱত HCl, নাইট্ৰিক এচিড ইত্যাদিয়ে H+ আয়ন মুক্ত কৰে। ভেৰি চিম্পল। এইবিলাক যেতিয়া আমি পানীত দিম, হাইড্ৰক্লোৰিক এচিড আৰু নাইট্ৰিক এচিড এইবিলাক পানীৰ লগত মিক্স হোৱাৰ পিছত কি হয়? H+ আয়ন মুক্ত কৰিব পাৰে। কিন্তু এলকহল আৰু গ্লুকোজে পানীৰ লগত মিক্স হোৱাৰ পিছত H+ আয়ন মুক্ত কৰিব নোৱাৰে। সেইকাৰণে HCl আৰু নাইট্ৰিক এচিডক আমি কি বুলি কওঁ? আমি এচিড বুলি ক'ব পাৰোঁ আৰু এইবিলাকক ক'ব নোৱাৰোঁ। কুৱেশ্যন নম্বৰ 5, এচিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহন কৰিব পাৰে? এচিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহন কৰিব পাৰে? জলীয় দ্ৰৱত এচিডে H+ আয়ন মুক্ত কৰে। ভেৰি চিম্পল। জলীয় দ্ৰৱত কি কৰে? এচিডে H+ আয়ন মুক্ত কৰিব পাৰে, ফলত ইয়াৰ জলীয় দ্ৰৱত মুক্ত ইলেক্ট্ৰন থাকি যায়। সেইবাবে এচিডৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহন কৰে। ভেৰি চিম্পল হয়, তোমালোকে এইবিলাক নোট কৰি ল'বা। তাৰপিছত শুকান HCl গেছে
কিয় শুকান লিটমাছ কাগজ ৰঙৰ পৰিৱৰ্তন নঘটায়? সৰি এইটো কি হ'ব? নঘটায়। শুকান লিটমাছ কাগজ এইটো কি হ'ব? নঘটায়। এইটো নঘটায়। কি হয়? কিয় নঘটায়? যে শুকান HCl গেছে H+ আয়ন মুক্ত কৰিব নোৱাৰে। হে শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায়। মানে H+ আয়ন থাকিব লাগিব যাৰ ফলত কি কৰিব পাৰিব? লিটমাছ কাগজটো পৰিৱৰ্তন কৰিব পাৰিব। আমাৰ যদি আয়নে নাথাকে তেতিয়াহ'লে শুকান লিটমাছ কাগজটো ৰঙৰ পৰিৱৰ্তন ঘটাব নোৱাৰে। তাৰপিছত এচিড এটা লঘু কৰোঁতে এচিড পানীত যোগ কৰিবলৈ কোৱা হয়, কিন্তু এচিডত পানী যোগ কৰিবলৈ কোৱা নহয় কিয়? এচিড এটা লঘু কৰোঁতে লঘু মানে পাতল কৰোঁতে এচিড পানীত যোগ কৰিবলৈ কোৱা হয়, কিন্তু এচিডত পানী যোগ কৰিবলৈ কোৱা নহয় কিয়? কিয়নো গাঢ় এচিড এটাৰ লগত পানী মিহলালে যথেষ্ট পৰিমাণৰ তাপ উদ্ভৱ হয়। এই তাপৰ ফলত বিক্ৰিয়াৰ সংঘটিত কৰা বিকাৰটো ভাঙি যাব পাৰে। হয় কথাটো মাইণ্ড কৰিবা যে ইয়াৰ ফলত কি কৰিব পাৰে? যিটো তাপ উৎপন্ন হ'ব এইটো তাপৰ ফলত আমাৰ পাত্ৰটো ভাঙি যাব পাৰে আৰু আমাৰ চকুলৈ চিটিকি আহিব পাৰে। হে এচিডত পানী যোগ কৰিবলৈ কোৱা নহয়। তাৰপিছত প্ৰশ্নটো কৈছে এচিডৰ দ্ৰৱ এটা লঘু কৰোঁতে হাইড্ৰনিয়াম আয়নৰ গাঢ়তা কিদৰে পৰিৱৰ্তন হয়? সিম্পল হয়। এচিডৰ দ্ৰৱ এটা লঘু কৰোঁতে হাইড্ৰনিয়াম আয়নৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হয়? যেতিয়া এচিড এটা লঘু কৰা হয় তেতিয়া হাইড্ৰনিয়াম আয়নৰ গাঢ়তা প্ৰতি একক আয়তনত কমাই দিয়ে। প্ৰতি একক আয়তন কি কৰি দিয়ে? কমাই দিয়ে। এতিয়া আমি পাঠভিত্তিক প্ৰশ্নাৱলী 4টো চাম। আমি 4টো কি কৈছে? আমাৰ 4টো আছে। আমি আকৌ অহাকালিলৈ কি কৰিম? পাঠভিত্তিৰ অনুশীলনী প্ৰশ্নটো চাম আমি। আজি আমি পাঠভিত্তিক প্ৰশ্নাৱলীলৈ চাই আছোঁ। এতিয়ালৈকে আমাৰ চেনেলখন যিসকলে ছাবস্ক্ৰাইব কৰা নাই সিহঁতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' নতুন নোটছখিনি পাবৰ কাৰণে তোমালোকে কি কৰিবা? চেনেলখন ছাবস্ক্ৰাইব কৰিবা, লগতে বেল আইকনটো প্ৰেছ কৰিবা আৰু এটা লাইক কৰি দিবা। এতিয়া পাঠভিত্তিক প্ৰশ্নাৱলী 4 তোমালোকে কিতাপ মেলি চাবা, লগতে বহি এটা লৈ ল'বা। তোমাৰ হাতত এ আৰু বিটা দ্ৰৱ আছে। এ এটা আৰু এটা কি আছে? বি আছে। দ্ৰৱ এৰ pH ৰ মান দিছে 6 আৰু বিৰ pH ৰ মান দিছে 8। তেন্তে কোনটো দ্ৰৱৰ হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি? কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয়? ভেৰি সিম্পল কুৱেশ্যন। যে এটা দ্ৰৱ এৰ pH ৰ মান দিছে কিমান? 6। চাই লোৱা তোমালোকে। আৰু বিৰ pH ৰ মান দিছে 8। আমি জানো যে pH স্কেল যিটো স্কেলৰ সহায়ত এচিড আৰু ক্ষাৰকৰ গাঢ়তা চেক কৰা হয়, নিৰ্ণয় কৰা হয়, গাঢ়তা পৰীক্ষা কৰা হয়। সেই স্কেলটোৰ মান থাকে 0ৰ পৰা 14 লৈ, য'ত 0ৰ পৰা 7লৈ হৈছে এচিড আৰু 7ৰ পৰা 14লৈ হৈছে ক্ষাৰ। এতিয়া আমাৰ এৰ pH ৰ মান 6 মানে কি? এইটো 0ৰ পৰা 7ৰ ভিতৰত পৰিছে, এইটো কি হ'ব? এচিড। এতিয়া আৰু ক্ষাৰ 7ৰ পৰা 14ৰ ভিতৰত 8 পৰিছে, তাৰমানে এইটো কি হ'ব? বি দ্ৰৱটো ক্ষাৰ হ'ব। আৰু যেহেতু আমি জানো ক্ষাৰতকৈ এচিড বেছি H+ আয়ন উৎপন্ন কৰিব পাৰে, সেয়ে এ দ্ৰৱটো H+ আয়ন বেছিকৈ উৎপন্ন কৰিব। দ্ৰৱ এৰ pH ৰ মান 6 বাবে ইয়াৰ এনচাৰটো চাই ল'বা তোমালোকে। দ্ৰৱ এৰ pH ৰ মান 6 বাবে ইয়াৰ হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি আৰু বিৰ কম। ইয়াত এ দ্ৰৱটো আম্লিক কিয়নো ইয়াৰ pH ৰ মান 7তকৈ কম। আকৌ বিৰ pH ৰ মান কি হয়? 8 হোৱাৰ কাৰণে দ্ৰৱটো কি হ'ব? ক্ষাৰকীয় হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 2 পাঠভিত্তিক প্ৰশ্নাৱলী 4ৰ কুৱেশ্যন নম্বৰ 2 কি হয়? দ্ৰৱ এটা প্ৰকৃতিৰ ওপৰত H+ আয়নৰ গাঢ়তা কি প্ৰভাৱ থাকে? প্ৰশ্নটো এচিডত দ্ৰৱ এটা পানীতকৈ বেছি H+ আয়ন থাকে। যেতিয়া দ্ৰৱ এটাৰ H+ আয়ন নিঃসৰণ পৰিমাণ বেছি হয় তেতিয়া দ্ৰৱটো সিমানেই তীব্ৰ আম্লিক প্ৰকৃতিৰ হয়। যিমান বেছি হ'ব H+ আয়ন সিমানেই কি হ'ব? ইহঁতে তীব্ৰ প্ৰকৃতিৰ হ'ব। এতিয়া লাষ্ট কুৱেশ্যনটো কি কৈছে আমি চাই লওঁ। ক্ষাৰকীয় দ্ৰৱত H+ আয়ন থাকেনে? ক্ষাৰকীয় দ্ৰৱত H+ আয়ন থাকেনে? যদি থাকে তেন্তে সিহঁতে কিয় ক্ষাৰকীয়? প্ৰশ্নটো এনেকুৱা কৈছে যে ক্ষাৰকীয় দ্ৰৱত H+ আয়ন থাকেনে? নিশ্চয় থাকে। ক্ষাৰকীয় দ্ৰৱতো H+ আয়ন থাকে, কিন্তু OH- আয়নৰ তুলনাত কি থাকে? হাইড্ৰক্সাইড আয়নৰ তুলনাত কি থাকে? কম থাকে। যে ক্ষাৰকীয় দ্ৰৱত OH আয়নৰ উপৰিও H+ আয়নো থাকে। কি থাকে? H+ আয়নো থাকে। তথাপিও এইবোৰ ক্ষাৰক হয় কিয়নো ইহঁতে H+ আয়নতকৈ OH আয়নৰ পৰিমাণ বেছি হয়। তাৰপিছত আমি খেতি পথাৰত কি কৰোঁ? চূণ ব্যৱহাৰ কৰোঁ। কেতিয়া ব্যৱহাৰ কৰোঁ? এইটো প্ৰশ্নটি কৈছে আমাক কুৱেশ্যন নম্বৰ 4টো। মাটিত কি অৱস্থাত কৃষক এজনে পুৰা চূণ বা হিথিলিন চূণ, যাৰ নাম হৈছে কেলছিয়াম হাইড্ৰক্সাইড বা চক, প্ৰয়োগ
কৰিব বুলি তোমালোকে ভাবা। যেতিয়া খেতি কৰা মাটি ডৰাত pHৰ মাত্ৰা 7ৰ তলত আহে, অৰ্থাৎ এইটো কি হয়, আমলিক হৈ পৰে। যেতিয়া খেতি পথাৰৰ মাটি কি হৈ যায়, pHৰ মান 7তকৈ কমি যায়, মানে ক্ষাৰকীয় এচিডিক হৈ যায়, মাটিখিনি কি হৈ যায়, এচিডিক হৈ যায়, তেতিয়া ইয়াক কি কৰা হয়, ইয়াক প্ৰশমিত কৰিবলৈ খেতিয়কজনে মাটিডৰাত কি কৰে, কেলছিয়াম অক্সাইড, কেলছিয়াম হাইড্ৰক্সাইড বা কেলছিয়াম কাৰ্বনেট ব্যৱহাৰ কৰে। চ' আজি আমাৰ এইখিনি আছিল আমাৰ পাঠভিত্তিক প্ৰশ্নাৱলীৰ গোটেইখিনি এনচাৰ দিয়া হৈছে। তোমালোকে জাষ্ট কি কৰিবা, এইখিনি নোট কৰি ল'বা। তাৰপিছত অহাকালিলৈ আমি আকৌ আলোচনা কৰিম পাঠভিত্তিৰ অনুশীলনী প্ৰশ্ন উত্তৰ। আমি পাঠভিত্তিত প্ৰশ্নাৱলীখিনি আলোচনা কৰিলোঁ। এতিয়া অহাকালিলৈ আমি কি কৰিম, পাঠভিত্তিৰ অনুশীলনী প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিম। চ' তোমালোকে আকৌ কৈছোঁ চেনেলখন ছাবস্ক্ৰাইব কৰিব, কিয়নো এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ', নতুন আপডেট আমি সদায় দি থাকোঁ। আৰু এনেকুৱা সুন্দৰ, এনেকুৱা ধুনীয়া ভিডিঅ' তোমালোকে যাতে কেতিয়াও মিছ নকৰা, যাতে সদায় তোমালোকে পাই থাকা, তাৰ কাৰণে চেনেলখন ছাবস্ক্ৰাইব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিবা। লগতে এটা লাইক কৰি দিবা। তোমালোকৰ এটা লাইকে আমাক উৎসাহিত কৰে, আমাৰ মনটো উৎফুল্লিত কৰি তোলে যে অহাকালি আৰু এটা ভিডিঅ' বনাম বুলি।